Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 2 উদাহৰণ 9 টো কৰাম। ইয়াৰ আগৰ ভিডিওবোৰত ইয়াৰ আগৰ উদাহৰণবোৰ কৰাই দিছো, যিকেইটাৰ লিংক তোমালোকে ভিডিওটোৰ ডেসক্ৰিপচনত পাই যাবা। আৰু সোৱা এই চ্যাপ্টাৰৰ এক্সাৰসাইজ কোৱেশ্চন কিটা কৰোৱা হৈ গৈছে, যিখিনি লিংকও মই এই ভিডিও ডেসক্ৰিপচনত দি দিম। আৰু ইয়াৰ আগতে চ্যাপ্টাৰ 1 আৰু ৰিভিজন উদাহৰণ সহ কৰোৱা হৈ গৈছে, সেইখিনিৰ কাৰণে তোমালোকে চেনেলটোৰ প্লেলিষ্টত চাবা। তাতে এক্সাৰসাইজ ওয়াইজ প্লেলিষ্ট বনোৱা আছে, তোমালোকৰ সুবিধাৰ কাৰণে চাই লবা। এতিয়া ভিডিওটো স্টাৰ্ট কৰো। সোৱা কোৱেশ্চনে কি কৈছে, 2 * x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 আটাইবোৰ শূন্য উলিওৱা যদি তুমি জনা যে ইয়াৰ দুটা শূন্য √2 আৰু -√2। এতিয়া সোৱা কোৱেশ্চনে কি কৈছে, মই ভালদৰে বুজাই আছো। সোৱা ইয়াতে কোৱেশ্চনে কৈছে এই যেটো বহুপদ দেখি আছা এইটোৰ আটাইকিটা শূন্য উলাব লাগে। এই বহুপদটোৰ যদি দুটা শূন্য √2 আৰু -√2 হয়, মানে ইয়াৰ দুটা শূন্য দিয়া আছে, এটা হৈছে √2 আনটো হৈছে -√2, আৰু কিটা আছে সেইকিটা আমি উলাব লাগে। এতিয়া শূন্যবোৰ উলাও। বহুপদটোৰ সোৱা দুটা শূন্য এই দুটা দিয়া আছে নহয়, √2 আৰু -√2, এই দুটাৰ পৰা আমি এটা বহুপদ বনাম। তাৰ পিছত এটুক হৰণ কৰিম। হৰণ কৰাৰ পিছত এই দুটা শূন্যৰ যিখিনি অংশ ইয়াতে আছে সেইখিনি উলাই যাব, আৰু বাকি যিখিনি থাকিব সেইখিনিৰ পৰা বাকি শূন্যবোৰ উলাই দিম। এতিয়া কৰো, প্ৰথমতে এই দুটাৰ পৰা এটা বহুপদ বনাও, সেইটুক হৰণ কৰিবৰ কাৰণে। এতিয়া এই শূন্য দুটাৰে এটা বহুপদ বনাবলৈ মই দুইটাক x ৰ ভ্যালু হিচাপে ধৰি লম। এনেকুৱা x = √2 এটা আৰু আনটুক x = -√2। সো এই দুটা শূন্য দিয়া আছে, দুইটাক মই x ৰ ভ্যালু ধৰিছো। এটুক এবাৰ লিখিছো x = √2, এটুক এবাৰ লিখিছো x = -√2। এতিয়া মই এটা সাইড কৰি দিও। সো কেনেকুৱা x প্লাসৰ √2 হিচিটোৰ পৰা ইচিটোত আহিলে -√2 হৈ যাব, আৰু হেইটো এনেকুৱা হ'ব x আৰু -√2 হিচিটোত আহিলে +√2 হৈ যাব। ইকুৱেলৰ হিচিটোত একো নাই, মানে 0, এইটোৰো 0। এতিয়া এটা কাম কৰো, দুইটা পদক মই পূৰণ কৰি দিও। x -√2 ইনটু হেইটুক x +√2। এতিয়া এই দুইটা সোৱা এনেকুৱা পূৰণ অৱস্থাত থাকিলে এটা সূত্ৰ আছে। সোৱা এই সূত্ৰটো a + b * a - b = a² - b², মানে এই অৱস্থাত থাকিলে আমি সেই অৱস্থাত লিখিব পাৰিম। আৰু সূত্ৰটো মুখস্থ মনত ৰাখিবা, আগফালেও ইউজ হ'ব। এতিয়া সোৱা এই দুইটা পদ এনেকুৱা আছে, a + b * a - b। সোৱা এটুকে ধৰা, এটুক b ধৰা, তেনেহলে a - b * a + b, তেনেহলে আমি এটুক লিখিব পাৰিম a² - b², a² মানে x² b² মানে √2²। এতিয়া আমি জানো স্কয়াৰ ৰুটে কেনসেল হৈ যায়, তেনেহলে বাকি থাকিল কি x² - 2। এতিয়া সোৱা এই দুটা শূন্যৰ পৰা মই এটা বহুপদ বনাই দিছো। এতিয়া এই বহুপদৰে এই যেটো বহুপদ আছে এটুক হৰণ কৰিম। হৰণ কৰাৰ পিছত এই শূন্য দুটাৰ অংশটো উলাই যাব। সোৱা এতিয়া ইয়াতে হৰণ কৰি আছো। এতিয়া সোৱা এইখিনিক হৰণ কৰিম, গতিকে এইখিনিক মই ভিতৰত লিখিম 2x to the power 4 minus 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2। সো যিখিনি আছিল আনি প্লাই বহুৱাই দিছো। এতিয়া হৰণ কৰিম এইটোৰে, গতিকে এইটো লিখিব লাগিব x² - 2। সো হৰণ কৰাৰ আগতে এবাৰ আমি চাব লাগে যে এইবোৰ সজোৱা আছে নেকি। সোৱা এইটো পদু সজোৱা আছে, সোৱা সবতকে বেছি পাৱাৰ টকাটো আগত, তাৰ পিছত সৰুটো, তাৰ পিছত তাৰ সৰু, তাৰ পিছত সৰু পাৱাৰ, লাষ্টত ধ্ৰুবক পদ। ইয়াতো সজোৱা আছে স্কয়াৰ থকাটো আগত। এতিয়া এইটোৰে এইটো হৰণ কৰিম, প্ৰথমটোৰে প্ৰথমটো হৰণ কৰিম, হৰণ কৰি যি বাকি থাকিব ওপৰত বহুৱাম, তাৰ পিছত এই দুইটাৰে পূৰণ কৰি প্লাই আকৌ তলত বহুৱাম। সোৱা x² ৰে x to the power 2 * x to the power 4 ক হৰণ কৰিম। ইয়াতে কাষত কৰো 2x to the power 4 ক আমি x² ৰে হৰণ কৰিম। সোৱা x² মানে দুটা x পূৰণ আৰু x to the power 4 মানে 4টা। তেনেহলে সোৱা আমি যদি এইটোৰে এইটো কটাকটি কৰো, তেনেহলে দুটা x ওপৰৰ 4টাৰ দুটা কাটি দিব, থাকিব দুটা x, মানে x² থাকিব, লগতটো আছে 2 থাকিব, মানে x² ৰে 2 * x to the power 4 ক হৰণ কৰিলে 2x² থাকিব, তেনেহলে এইটোক আমি ওপৰত লিখিম 2x²। এতিয়া পূৰণ কৰি নি আকৌ তলত বহুৱাই দিম। সোৱা কেনেকুৱা x² আৰু x² মিলি প্লাই x to the power 4 আৰু লগতটো আছে 2, মানে এইটো আৰু এইটো পূৰণ কৰি সেম হৈছে, মানে এইটো নিচিনা হৈছে।
এতিয়া আকৌ -2 ৰে পূৰণ কৰিম চোৱা কেনেকুৱা হয় মাইনাছে প্লাছে -2 2 জাৰ 4 আৰু লগতে x² আছে মানে -2 দি পূৰণ কৰিলে -4x² হ'ব তেনেহলে স্কয়াৰ থকাটোৰ তলত বহুৱাম -4x² সো এইটোত বহুৱা নাই কাৰণ এইটো কিউব আমি ওপৰটোৰ লগত মিলাই পেলাই বহুৱাব লাগিব ওপৰতো স্কয়াৰ তলতো স্কয়াৰ টকাটো আনি বহুৱাম ইয়াতে পাৱাৰত 4 আছে তেনেহলে পাৱাৰত 4 টকাটো তাৰ তলত বহুৱাইছো এতিয়া হৈ গৈছে এতিয়া দুইটা তলত যিকিটা বহিছে এইকিটা মাইনাস কৰিব লাগিব ওপৰৰ পৰা এতিয়া সো মাইনাস কৰোতে তোমালোকে সেম টু সেম পালে কাটি দিবা এটোৰ পৰা এটো গলে 0 এতিয়া সো এটো মাইনাস কৰোতে অলপ বুজি পেলাই কৰিবা সো -3x ৰ পৰা -3x² ৰ পৰা মাইনাস হ'ব লাগে এতে বহিছে হিচাপে মাইনাস হ'ব লাগে আৰু কি মাইনাস হ'ব লাগে -4x² তেনেহলে এটো ব্ৰেকেটত ৰাখো -4x² এতিয়া এটো ক্যালকুলেট কৰাচোন কি হয় সো -3x² আৰু সো মাইনাসে মাইনাসে হৈ যাব প্লাস আৰু 4x² এতিয়া সো এটো ক্যালকুলেট কৰাত গৈ দেখিছো প্লাসৰ 4টা x² আৰু মাইনাসৰ 3টা x² মানে প্লাসৰ টু বেছি কিমান বেছি এটা বেছি 4টা x² ৰ পৰা 3টা x² গলে থাকিব এটা x² তেনেহলে এটো আনসাৰ পালো আমি এটোৰ পৰা এটো মাইনাস কৰি পালো x² আৰু এইখিনি তলত একো নাই এইখিনি যেনেকুৱা আছে তেনেকুৱা বহুৱাই দিও 6x তলত নমাই দি আছো -2 তলত নমাই দিছো আৰু এটো প্লাসৰ x² গতিকে প্লাস দিছো কাৰণ সো সম্মুখত আৰু এটা ৰৈছে ইয়াৰ তলতো একো নাই এটো নমাব লাগিব আমাৰ -3x³ এতিয়া সো যিমান লৈকে ইয়াৰ পাৱাৰত কে এটো সৰু হোৱা নাই তেতিয়ালৈকে আমি হৰণ কৰিয়ে থাকিম এতিয়া x² দি -3x³ হৰণ কৰিম এতিয়া সো -3x² x³ সো এটো -3x³ হৰণ কৰিব লাগে x² ৰে মানে এটোৰে সো x² মানে দুটা x পূৰণ হৈ আছে x³ মানে তিনিটা তেনেহলে দুটাই তিনিটাৰ দুটা কাটি দিব থাকিব এটা x আৰু লগত -3 আছে -3 মানে এটো দি এটো হৰণ কৰি আমি পাইছো -3x তেনেহলে এটোক আমি ওপৰত বহুৱাম -3x এতিয়া আকৌ এইখিনিৰে পূৰণ কৰি তলত নিব বহুৱাম সো প্লাসে মাইনাসে মাইনাস আৰু x² আৰু x এ মিলি প্লাই x³ আৰু লগতে এটো 3 আছে 3 এতিয়া -2 ৰে মাইনাসে মাইনাসে প্লাস 2 3 জাৰ 6 আৰু লগতে x আছে 6x মানে +6x তেনেহলে ইয়াতে বহু +6x সো x টকাটোৰ তলত বহুৱাইছো স্কয়াৰ টকাটোৰ তলত বহুৱা নাই আমি পাৱাৰ মিলাই পেলাই বহুৱাব লাগে এতিয়া এইখিনি মাইনাস কৰি দিও সো আমি কৈছো আগৰটো সেম টু সেম পালে আমি কাটি দিও এটো সেম কাটি দিছো এটো সেম কাটি দিছো তে এই দুইটাৰ তলত একো নাই যেনেকুৱা আছে তেনেকুৱা লম x² আৰু -2 এতিয়া এটো কৈছো মই যেতিয়ালৈকে পাৱাৰ সমান থাকিব তেতিয়ালৈকে আমি কৰিব লাগিব তেনেহলে এবাৰ x² দি x² হৰণ কৰিব লাগিব ইয়াতে কাহত কৰোচোন এই x² হৰণ কৰি আছো এই x² ৰে সো এতিয়া মই দেখিছো x² কটাকটি গৈ প্লাই 1 ৰৈছে তেনেহলে আমি 1 টো কত বহুৱাম ওপৰত বহুৱাম সো দুইটা প্লাসৰ আছে গতিকে প্লাসৰ 1 ওলাইছে +1 টো আমি ওপৰত লিখি দিছো সো x² ত 1 বাৰ গৈছে 1 টো ওপৰত বহুৱাইছো মানে এটো হৰণ কৰি প্লাই 1 পাইছো 1 ওপৰত বহুৱাইছো এতিয়া দুইটাৰে পূৰণ কৰি প্লাই আকৌ তলত বহুৱাম সো x² * 1 x² তাৰ পিছত মাইনাস প্লাস মাইনাস 2 1 জাৰ 2 এতিয়া সোৱা যেনেকুৱা কৈছিলো ওপৰত সমান পালে কাটি দিবা x² ৰ পৰা x² গল 0 -2 ৰ পৰা -2 গলে 0 তেনেহলে ইয়াতে হৰণটো সমাপ্ত হৈছে এতিয়া আমি ভাগফল এটো পাইছো সোৱা শূন্য দুটাৰে শূন্য দুটাক মই এনেকুৱা বনাইছো যি দুটা শূন্য দিয়া আছিল এটোৰে মই হৰণ কৰিছো হৰণ কৰি পেলাই এইখিনি পাইছো এইখিনিৰ পৰা আমি বাকি শূন্য কিটা ওলাম সোৱা মই মধ্যপদ বিশ্লেষণ পদ্ধতিত শূন্য দুটা ওলাম সোৱা লিখি দিও ইয়াতে 2x² - 3x + 1 এটো পাইছো এতিয়া এটো মধ্যপদ বিশ্লেষণ পদ্ধতিত প্ৰথমটো আৰু লাষ্টৰটোৱে হেল্প কৰে মিডিলৰটো ভাঙাত সোৱা কেনেকৈ হেল্প কৰে প্ৰথম আৰু লাষ্টৰটো পূৰণ কৰি লম পূৰণ কৰিলে কিমান হ'ব 2 * 1 2 হ'ব আৰু লগতে x² আছে x² বা এনেকৈ পূৰণ কৰা 2x² * 1 2x² এতিয়া এটোক এনেকৈ ভাঙিম যাতে পূৰণ কৰিলে এটো হয় আৰু যোগ বিয়োগ কৰিলে মিডিলৰটো হয় -3x তেনেহলে এটো কেনেকৈ হ'ব পাৰে সোৱা দুইক আমি উৎপাদক লওছন 2 কিহেৰে যাব 2 এৰে যাব একবাৰ তেনেহলে 2 আৰু 1 এৰে বনাব লাগিব তেনেহলে মই দেখিছো সোৱা ইয়াতে -3x বনাব লাগে তেনেহলে মই এটা কাম কৰিম এটাক -2x ৰাখিম আনটোক 1x - ৰাখিম সো 1x আৰু x একেই কথা তোমালোকক বুজাবৰ কাৰণে মই 1x দিছো তোমালোকে ডাইৰেক্ট অনলি x দিব পাৰা এটো হৈ গৈছে এনেকুৱা -2x আৰু -1x এ মিলি প্লাই -3x সো আমি ক্যালকুলেট কৰি
প্লাস মাইনাস কৰি পাইছো মাইনাসৰ 3x পূৰণ কৰি চাও হেতু হয় নেকি মাইনাসে মাইনাসে প্লাস 2 1 jar 2 xx x square সো এই দুটা পূৰণ কৰি এটো হৈছে আৰু দুইটা মাইনাস কৰি প্লাই এটো হৈছে তেনহলে হৈ গৈছে সো এই দুইটা হেল্প কৰিছে এটো ভাঙাত আৰু ভাঙি প্লাই এনেকৈ বনিছে 2x square minus 2x minus x so 1x আৰু x একেই কথা এইখিনি বহুৱাই আছো plus 1 আকৌ এবাৰ বুজাও চোৱা আমি ইয়াকে এনে ধৰে ভাঙি যাতে যোগ বিয়োগ কৰি minus 3x পাইছো যেটো এটো আৰু পূৰণ কৰি পেলাই চোৱা হেতু পাইছো তোমালকে পূৰণ মনে মনে কৰি চোৱাচোন মাইনাস মাইনাস প্লাস হৈছে 2 1 jar 2 হৈছে xx x square হৈছে এতিয়া এটোৰ পৰা নেক্সট স্টেপ হৈছে ইয়াৰ পৰা আমি কমন লব লাগিব দুটাৰ পৰা এই দুটাৰ পৰা কমন আছে 2 আৰু x ইয়াতো আছে 2 আৰু x ইয়াতে আছে তেনহলে 2x কমন তেনহলে ইয়াতে বাকি থাকিল এটা x মানে দুটা x পূৰণ হৈছে এটা ওলাই গলে আৰু এটা ৰৈছে আৰু মাইনাস ৰৈছে ইয়াতে সো 2x ওলাই গলে একোৱে নাই 1 ৰৈছে এতিয়া ইয়াতে সমত মাইনাস আছে মাইনাস লৈ লবা আৰু x আৰু +1 ত কমন কি আছে একোৱে নাই গতিকে একো না থাকিলে 1 লম এতিয়া সো 1 কমন লোৱাৰ পিছত ইয়াতে বাকি থাকিল কি x এটা বাকি আছে আৰু 1 এটা বাকি আছে এতিয়া সো ইয়াতে কি খুমাব লাগিব প্লাস না মাইনাস সো আমি -1 টো খুমালে হেতু হ'ব লাগে তেনে সো খুমালে হেতু হ'ব লাগে মাইনাস প্লাস মাইনাস 1 into x x তেনহলে ইয়াতে কি খুমালে এটো প্লাস হ'ব মাইনাসে প্লাস হ'ব তেনহলে প্লাস লৈ লৈছো আৰু 1 আকৌ এবাৰ চোৱা এতে হেতু হয় নেকি মাইনাস প্লাস মাইনাস 1 into x x হৈছে সৰি এটো মাইনাস দিম মাইনাস কৈ প্লাই মই প্লাস দি আছো মাইনাসে প্লাস 1 1 jar 1 এতিয়া হৈছে এতিয়া সব ব্র্যাকেট দুইটাও সেম হৈছে x - 1 x - 1 দুইটা ব্র্যাকেটও সেম হ'ব লাগে আমাৰ ইকুয়াল 0 এতিয়া চোৱা বাহিৰৰ এটা লম আৰু দুইটা ব্র্যাকেটৰ এটা ব্র্যাকেট লৈ লম সো বাহিৰত কি আছে 2x আৰু -1 তেনহলে লিখিলো আৰু দুটা ব্র্যাকেটৰ এটা লও x - 1 ইকুয়াল 0 এতিয়া ইয়াৰ পৰা দুটা শূন্য লম চোৱা 2x - 1 ৰ পৰা এটা 2x - 1 equal 0 ৰাখি দিও এতে 2x ৰাখো -1 টো হিচাপত গলে +1 হ'ব তে x ৰাখি দিও 1 আৰু 2 টো পূৰণ হৈ আছিল হেতু হিচাপত গলে হৰণ হ'ব ইয়াৰ পৰা এটা x - 1 equal 0 x টো ৰাখি দিও -1 হিচাপত গলে +1 হৈ যাব এতিয়া চোৱা এটা শূন্য পাইছো 1/2 আনটো শূন্য পাইছো 1 কোৱেশ্চনত আৰু দুটা শূন্য দিয়া আছে এটা হৈছে √2 আনটো হৈছে -√2 এতিয়া আমি লিখিলো শূন্যবোৰ হল এতেকে আটাইবোৰ শূন্য হল সকোন কিটা কোৱেশ্চনে দুটা দিয়া আছে ওপৰত তোমালোকে কোৱেশ্চনত চাইলো এটা √2 আৰু এটা আছে -√2 আৰু আমি দুটা উলাইছো এটা হৈছে হাফ আৰু এটা হৈছে আৰু 1 সো টোটাল 4টা শূন্য আছে এই বহুপদটোত দুটা শূন্য কোৱেশ্চনে দিছে আৰু দুটা শূন্য আমি উলাইছো এইকিটাই আটাইবোৰ শূন্য হল √2 -√2 1/2 আৰু 1 ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত কোনো অসুবিধা হলে মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰি লবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ